পাৰ্চেলটো আনবক্সিং কৰিছোঁ আপোনালোকৰ ওচৰত। আনবক্সিং কৰিছোঁ, আনবক্সিং কৰোঁতে আপোনালোকে দেখি যাব কি হয়। চাই যাওক, দেখি যাব। এইযোৰ এইটো হয় প্লাজো আৰু এইটো এটা ধুনীয়া টপ। এয়া দেখিছেনে, ওপৰত ৱাছকোট ছিষ্টেমৰ আছে, টপটো ৱাছকোট ছিষ্টেমৰ হয়। আৰু এইযোৰ হয় মোৰ ছোৱালীজনীৰ কাপোৰ আৰু পিংক কালাৰৰ। আকৌ এটা আনবক্সিং কৰি দিলোঁ আপোনালোকৰ ওচৰত, এতিয়াই আহিছে। ভাবিছোঁ ভিডিঅ'টো কৰিম, যদি কাপোৰযোৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকক শ্বেয়াৰ কৰিম, আৰু যদি বেয়া লাগে তেতিয়াহ'লে শ্বেয়াৰ নকৰোঁ। কাপোৰযোৰ ভাল লাগিছে, খুব ভাল। আৰু এয়া প্লাজো পেণ্টটো খুব ধুনীয়া লাগিছে।